দৰ্শক বন্ধুসকল, হাতত সেইটো কোনটো য়োগ থাকিলে আপোনাৰ জীৱনত পৰিবাৰৰ সুখ, বাহনৰ সুখ, ভূমিৰ সুখ, লগতে মনে বিচৰা চাকৰিসমূহ, পত্নীৰ সুখ, ভৌতিক সুখ, এই সকলোবিলাকৰ পৰা আপুনি পৰিপূৰ্ণ এই সকলোবিলাক পাব। আহক জানো, তাৰ আগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, খুব সুন্দৰ এটা কমেণ্ট লিখিবলৈ নাপাহৰিব। তো দৰ্শক বন্ধুসকল, শাস্ত্ৰত কৈছে এইটো হৈছে আপোনাৰ বুঢ়া আঙুলি। বুঢ়া আঙুলিৰ এই পজিশ্যনটোত যদি এনেধৰণৰ দুডালৰ বা তিনিডাল যদি নোম থাকে, তেন্তে আপুনি জানিব এইটো সম্ৰাট য়োগ বুলি কোৱা হয়। এই সম্ৰাট য়োগত মই যিখিনি বিশ্লেষণ কৰি আহিলোঁ, এই সকলোবিলাক আপোনালোক পাব। কিন্তু তিনিডালৰ ওপৰত নোম থাকিব নালাগিব। 4ডাল হ'লেও অসুবিধা হ'ব, 5ডাল থাকিলেও অসুবিধা হ'ব। 3ডাল মিনিমাম থাকিবই লাগিব। আৰু যদি থাকে তেন্তে আপুনি সম্পূৰ্ণ সম্ৰাট য়োগৰ সুখ ল'ব পাৰিব।